আমেৰিকাৰ সংসদৰ স্পিকাৰ নেন্সি পেলোচিৰ টাইৱান যাত্ৰাক লৈ উত্তেজিত চীনে এইবাৰ ভাৰতক ধমকি দিবলৈ চেষ্টা কৰিছে। চীনে ভাৰতক সকিয়নি দি কয়, ভাৰত যাতে আমেৰিকাৰ কথামতে নচলে। নতুন দিল্লীত থকা চীনী দূতাবাসে এক জাননী জাৰি কৰি কৈছে যে ভাৰত যাতে এক চীন নীতিত অটল থাকে আৰু টাইৱানৰ পৰা দূৰত্ব বজাই ৰাখে। চীনী দূতাবাসে কয় যে এক চাইনা নীতি অৰ্থাৎ ওৱান চাইনা পলিচি সমগ্ৰ বিশ্বই মানি ল'ব লাগিব। চীনৰ এই ধমকিৰ পাছত ভাৰত আৰু আমেৰিকাৰ বিদেশ মন্ত্ৰীৰ এক বৈঠক বহে। এই বৈঠকত ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনিও ব্লিংটনক সাক্ষাৎ কৰে। দৰাচলতে চীনক এটা ভয়ে খাই মাৰিছে যে টাইৱানৰ বিষয়টোক লৈ ভাৰত আমেৰিকাৰ পক্ষত থিয় দিব পাৰে। সেইকাৰণে ভাৰতৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ চীনে ভাৰতক সকিয়নি দিছে। চীনে এইটো ভালদৰে জানে যে টাইৱানৰ বিষয়ত যদি ভাৰত আমেৰিকাৰ পক্ষত থিয় দিয়ে তেনেহ'লে চীনৰ বাবে সমস্যা বৃদ্ধি পাব। চীনৰ দূতাবাসে নিজৰ জাননীত কয় যে ভাৰত সেইকেইখন দেশৰ লগত চামিল আছে যি এক চীন নীতিত প্ৰথমতে মান্যতা দিছিল। এইখিনিতে আপুনি জনাটো দৰকাৰ যে এক চীন নীতি অৰ্থাৎ ওৱান চাইনা পলিচি আচলতে কি। ওৱান চাইনা পলিচিয়ে দৰাচলতে চীনৰ সেই ৰাজনৈতিক স্থিতিক মান্যতা দিয়ে যাৰ ভিত্তিত কেৱল এখন চীনী চৰকাৰৰ শাসন মনা হয়। চীনে এই নীতিৰ আধাৰত টাইৱানৰ উপৰিও হংকং, তিব্বত আৰু ছিনজিয়াঙক নিজৰ অংশ বুলি দাবী কৰে। 1949 যেতিয়া চীনৰ চিভিল ৱাৰ শেষ হৈছিল তেতিয়া এই পলিচি অস্তিত্বলৈ আহিছিল। চিভিল ৱাৰত যিখিনি মানুহ হাৰিছিল তেওঁলোক টাইৱানলৈ গুচি গৈছিল। যুদ্ধত হৰা এই মানুহখিনিয়ে টাইৱানত নিজৰ চৰকাৰ গঠন কৰিলে। আনহাতে যুদ্ধত জিকা কমিউনিষ্ট পাৰ্টীয়ে চীনত শাসন কৰিবলৈ ল'লে। এতিয়া দুই পক্ষই দাবী কৰি কয় তেওঁলোকে চীনক প্ৰতিনিধিত্ব কৰে। তেতিয়াৰে পৰা চীনৰ শাসনত থকা কমিউনিষ্ট পাৰ্টীয়ে টাইৱানক ধমকি দি আহিছে যদি টাইৱানে নিজকে স্বাধীন দেশ ঘোষণা কৰে তেনেহ'লে চীনে সেনাবাহিনী প্ৰয়োগ কৰিবলৈ বাধ্য হ'ব। চীনে সদায়ে টাইৱানক নিজৰ অংশ বুলি মানি আহিছে।